Hello guys, অন্য এটা নতুন ভিডিঅ'লৈ মই sunmonlAssam3 চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান এতিয়া ইউটিউবত কি হৈ আছে? চব কম্পিটিশন চলি আছে। যেটো কম্পিটিশন চলি আছে সেইটো কম্পিটিশন আপোনাৰ এটা নতুন ইউটিউব চেনেল খুলিবলৈতো বৰ্তমান বহুত সহজ। কিন্তু আপোনাৰ 1000 সাবস্ক্রাইব আৰু 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট কৰাটো খুব টান। গতিকে যিসকলৰ ধৈৰ্য নাই সেইসকলে ইউটিউবত কেতিয়াও আগুৱাই যাব নোৱাৰিব। গতিকে মানে আজি মই এই ভিডিঅ'টো ধৈৰ্যৰ ওপৰত বনাইছোঁ। আহকচোন ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। কাৰ কিমান ধৈৰ্য আছে আজি অকমান ধৈৰ্যটোকে অকমান প্ৰমাণ চাওঁ। আপোনালোকে যে এই মোৰ ভিডিঅ'টো ইমান ধৈৰ্য চাই আছে আৰু মই এই ভিডিঅ'টোত একোৱে কৰা নাই, তথাপিও যে আপোনালোকে এই মোৰ ভিডিঅ'টো যে চাই আছে, তাৰ পৰাই জানিব পাৰি যে আপোনালোকৰ বহুত ধৈৰ্য আছে। গতিকে আপোনালোকে আগুৱাই যাব পাৰিব, মোৰ পুৰা বিশ্বাস আছে। আজিলৈ ভিডিঅ'টো মোৰ সিমানেই। জয় অসম।